গুড মৰ্ণিং। আজি ৰাতিপুৱাৰ পৰা অলপ ব্যস্ত হৈ থকাৰ কাৰণে মোবাইলটো চাব একেবাৰে সময় পোৱা নাই। এতিয়াও তাৰমানে অলপ ব্যস্ত হৈ আছোঁ। পানীৰ গাড়ী আহিছে, মানে পানী কিনিম, তাকে পানীৰ গাড়ী আহিছে। মানে অলপ পানী আহিলে মানে বহুত স্পীডত আহে বস্তুটো, মানে চব ৰেডি কৰি থৈ দিব লাগে। সেইকাৰণে ৰেডি কৰি থৈ দিলোঁ। এতিয়া পানীৰ তাৰমানে সেই কৰিব, দেউতাই ধৰিব। দেখি আছোঁ আপোনালোকক দেই। আমাৰ আৰু ফাগুন চ'ত মাহত এনেহেনে পানীৰ কষ্ট, উপায় নাই পানীখিনিৰ কাৰণে। বৰষুণো নপৰে, য'ত বৰষুণ লাগে তাতে বৰষুণ নেদে, এনেহেন হয় আমাৰ সমস্যা। পানী কিনি থাকোঁতে যায়, কিমান যে এইখিনি সময়ত পইচা যায় পানীৰ কাৰণে হিচাপ নাই তাৰমানে। পানীখিনি নহ'লেনো কেনেকৈ চলে, সেনেহেন হয়। এনেকৈ